মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ নিশ্চয় আপোনাৰ ভালে কুশলে আছে। মই আজি আপোনালোকলৈ এটা থলুৱা ৰেচিপি আগবঢ়াবলৈ ওলাইছোঁ। আপোনালোকে সকলোৱে জানে টেঙেচি টেঙা, কিছুমানে এইটো চেঙা টেঙা বুলিও কয় নামনিৰ ফালে। এইজোপা হৈছে টেঙেচি টেঙা। এই টেঙেচি টেঙা মোৰ ঘৰতে আছে। মই দেখিলেই মানে কি তুলি আনো। মাছ হওক বা নহওক, মাছ নহ'লেও আলু হ'লেও এটা বা দুটা আলু হ'লেও আলুৰেও বনাব পাৰি। আজি অৱশ্যে মোৰ মাছ আছে। এই পিছফালৰ পৰা খাল ঘাইৰ পৰা এই টেঙেচি টেঙাবোৰ দেখিলেই খাওঁ খাওঁ লাগে। তুলি আনিছোঁ। এইখিনি মানে গৰম পানীত অলপ সিজাব লাগিব, সিপাৰে সৈতে কেৱল বাৰ বাৰ ধুব লাগে যাতে একো লাগি নাথাকে। চাওক, এইবোৰত একো লাগি থকা নাই। ঠাৰিটো অকণমান মই ছিঙি দিছোঁ। এইখিনি মই বইল কৰিম। তাৰপিছত যোগাৰ লাগে মানে আলু এটা, বেছিকৈ খালে দুটা দিলেই হ'ল। আমি আলু তেনেকৈ নাখাওঁ, সেইকাৰণে আলু এটাই দিম, পিঁয়াজ এটা, নহৰু এটা আৰু মানে এইটো কি কয় কালজিৰা পূৰণ মাৰিলেই হৈ গ'ল। বেলেগ একো নাথাকিলেও কালজিৰা দিলেই হৈ যায় আৰু। কিন্তু আজি মই আপোনালোকক মানে নহৰু পিঁয়াজো দি বনাই দেখুৱাম। আৰু কেঁচা জ্বলা লাগিব, ধনিয়া পাত। সাধাৰণতে টেঙা আঞ্জাৰ লগত এখন ভাজি হ'লে ভাল হয়। সেয়েহে মই মোৰ বস্তিতে থকা বকফুলৰ গছৰ পৰা বকফুল কেইটামান ছিঙি আনিছোঁ। এইখনো মই আপোনালোকক বনাই দেখুৱাম। মোৰ ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, কাৰণ ইয়াৰ ঔষধি গুণসমূহ মই আপোনালোকক জনাম। ঠিক আছে, এয়া গৰম পানী লৈ মই ইয়াতে অলপ বইল কৰি পৰিছোঁ। যেতিয়া এইটো মানে ৰঙা হৈ উঠিব, অৰ্থাৎ উতলি আহিব, তেতিয়া ইয়াক গেছ অফ কৰি দিম। অলপ ঠাণ্ডা হ'লে এই পানীটো চেকি লওঁ। পানীটো পেলাই নিদিওঁ। এই মানে পাতখিনি আতি ৰসটো উলিয়াই সিঠাটো মানে পেলাই দি তাৰ পৰা আঞ্জা বনাম। আপোনালোক চাই থাকক। এইখিনি হৈ গ'ল, পানী গৰম হ'ল, টেঙাখিনি উতলিলে পানীখিনি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হয় মানে মই ইয়াত কেৰাহী বহাই দিছোঁ। কেৰাহীত মাছ ভাজি লওঁ। মই মাগুৰ মাছেই পালোঁ, যিকোনো মাছ হ'লেই হৈ যায়। কেৰাহীত হালধি সানি লৈছোঁ, এতিয়া ফুটি নাযায়। মাছখিনি ভজা হ'ব মানে এইখিনি ঠাণ্ডা হৈ যাব, তেতিয়া মই ৰান্ধিব পাৰিম। এই বকফুলখিনি মানে ঠিক কৰি লওঁ, মাছো ভাজি থাকোঁ, এইখিনিও ঠিক কৰি আছোঁ। ইয়াৰে ঠাৰি নহয়, এইটো যিটো মানে ইয়াৰ পৰা বীজ হ'ব, এই বীজডাল আঁতৰাই দিছোঁ। এনেকৈ গোটেইকেইটাৰে আঁতৰাব লাগিব। বীজডাল থাকিলে তিতা লাগে। এনেকৈ আমি গোটেইখিনি ঠিক কৰি ল'ম, তাৰপিছত থৈ ল'ম, তাৰপিছত দেখুৱাম। এইখিনি নমাই ল'লোঁ। ইয়াতে এতিয়া মই কালজিৰা অকণমান দিম। কালজিৰা নাথাকিলেও নাই, জলকীয়া আৰু পিঁয়াজ দিলেই হৈ যাব। শুকান জলকীয়া দিলোঁ। তাৰপিছত এইখিনি অকণমান লৰাই থাকি পিঁয়াজ এটা দি দিলোঁ। তাৰপিছত আমি নহৰু দিম। এটা আলু দি দিছোঁ। আলুটো দিলে তাৰমানে ল'ৰা ছোৱালীয়ে খাই ভাল পায়, সেইকাৰণে এটা আলু দিছোঁ সৰু সৰুকৈ কাটি। এতিয়া অকণমান লৰাই থাকিব লাগিব, 2 মিনিটমান লৰাই থাকিব লাগিব। 2 মিনিটমান লৰাই নহৰু দি দিলোঁ, জিৰাও অলপ দি দিলোঁ। এনেই জিৰা নিদিলেও হয়, টেঙা আঞ্জাত একোৱেই দিব নালাগে। অলপ জলকীয়া সৰহকৈ দিলে হৈ যায়। অলপ মই জিৰাও দি দিছোঁ, কেতিয়াবা মন গ'লে দিওঁ, আৰু সময় নহ'লে অকল জলকীয়া আৰু পিঁয়াজেই দি দিওঁ। পিঁয়াজো নিদিওঁ, কেতিয়াবা মানে ফোৰণ দিওঁ। ঠিক আছে, এইখিনি বনালোঁ। এয়া অলপ হালধি দিলোঁ আৰু নিমখ দি দিওঁ জোখত, আঞ্জাৰ জোখত নিমখ দি দিলোঁ। এতিয়া যে টেঙাখিনি যে সিজাই লৈছিলোঁ, সেইখিনি ছেকেণ্ডত ছিকি দিছোঁ। খুব সহজ, সময় খুব কমত হয় এইখন আঞ্জা।
অলপ 5 মিনিটমান উতলিব দিব লাগিব। 5 মিনিট উতলাৰ পিছত মানে মাছখিনি দি নমাই থ'ব পাৰি। এতিয়া অকণমান আকৌ হালধি গুড়ি দি দিছোঁ। 5 মিনিট উতলিলে তাৰপিছত এই ভজা মাছখিনি দি দিম। তাৰ আগতে মই এতিয়া বকফুলৰ ৰেচিপিটো তৈয়াৰ কৰি লওঁ। ইয়াত মই বেচন অলপ, পিঠাগুড়ি অলপ, হালধি, কালজিৰা মিলাই লৈছোঁ। এই আঞ্জা উতলিছে, ইয়াত মই মাছখিনি দি দিছোঁ। খাবলৈও ভাল আঞ্জাখন, দেখিবলৈও ধুনীয়া হয়। টেঙা আঞ্জা এনে ল' কেৰাহীত নবনাওঁ মই, ইয়াতে মানে নন ষ্টিকৰ কেৰাহীতে বনাইছোঁ। তেতিয়া মানে আঞ্জাৰ কালাৰটো ঠিকে থাকে। এই টেঙেচি টেঙাৰ আঞ্জা খালে সৰু ল'ৰা ছোৱালী বা ডাঙৰেই হওক স্মৃতি শক্তি বাঢ়ে। আকৌ চৰ্দি লগা, কাহ এইবোৰৰ মহো হয়। সেয়েহে টেঙেচি টেঙা পালে আপোনালোকে খাব। আজিকালিতো ঘৰত নাথাকিলেও বজাৰতো পায়। গতিকে অন্য বস্তু বেছি দামত কিনি অনাতকৈ কম দামতে এই শাক পাচলি পোৱা যায় আৰু এইবোৰ খাই আপোনালোকে নিৰোগী হৈ থাকিব পাৰে। ল'ৰা ছোৱালী আছে যদি আপোনালোকে ল'ৰা ছোৱালীক খুৱাওক, খাই ভাল পাব আৰু ইয়াৰ পৰা চৰ্দি কাহৰ পৰা আমি নিৰাপদে থাকিব পাৰিম। সেয়ে আঞ্জাখন আৰু 2 মিনিট উতলাৰ পিছতে মই বন্ধ কৰি দিম। ইয়াত জলকীয়া দিছোঁ। অলপ জলকীয়া দিলে খাবলৈ সোৱাদ বেছি হয় টেঙা আঞ্জা। থেংক ইউ, ধন্যবাদ। মোৰ চেনেলটো ভাল পালে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব আৰু লাইক কৰিলে মই আৰু নতুন নতুন ভিডিঅ' আপোনালোকলৈ দি থাকিব পাৰিম। জলকীয়া মই দিয়া নাই, অলপ জলকীয়াৰ তেল দিছোঁ। এনেকৈ বনাইছোঁ। আৰু এই বকফুলটোৰ ইমান গুণ, ইয়াত মানে খালে কি নহয়, মানে ভাজিলেও ইয়াৰ গুণটো নষ্ট নহয়, এই গুণটো একেই থাকে। সেয়েহে বকফুল আমি খাব লাগে। কিছুমানে ভাবিব পাৰে যে ভাবিলেতো বস্তুটোৰ গুণ নোহোৱা হৈ যাব, কিন্তু নোহোৱা হৈ নাযায়, ইয়াৰ গুণটো মানে থাকিয়ে যায়। সেয়েহে এই বকফুল খাব লাগে আৰু প্ৰচুৰ পৰিমাণে ইয়াত এ ভিটামিন থাকে। এয়া ভজা হৈ গ'ল, ৰঙচুঙা হৈছে। এতিয়া নমাম। এয়া মোৰ হৈ গ'ল টেঙেচি টেঙাৰ এয়া আঞ্জা, এয়া বকফুল ভাজি, দুয়োখনেই হৈ গ'ল। এয়া পৰিৱেশন কৰিব লাগে। আপোনালোকে এনেদৰে খাবচোন টেঙেচি টেঙাৰ আঞ্জা আৰু খাই ভাল পাব। মোক চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।